সকলোলৈ নমস্কাৰ। আজি আমি গৈ আছোঁ প্ৰয়াগৰাজ মহাকুম্ভ। 144 বছৰৰ পিছত আৰম্ভ হোৱা মহাকুম্ভৰ সাক্ষী হ'বলৈ গৈ আছোঁ আমি। গংগা আৰু যমুনাৰ সংগমস্থলীত ডুব মাৰিম। ডুব মাৰি আমি তাতে আমাৰ আস্থাৰ ডুব বুলি কোৱা হয়, আস্থাৰ ডুবটি লগাম তাতে। গৈ আছোঁ, সকলোকে আমি দেখুৱাম কেনেকুৱা তাৰ পৰিৱেশ, তাত কেনেকৈ যাব পাৰি, ক'ত কেনেকুৱা সুবিধাবিলাক পোৱা যায়, সকলোখিনি দেখিব, চাই থাকক। আমি ফ্লাইটত উঠিলোঁ আৰু আমাৰ যাত্ৰা আৰম্ভ হ'ল। দিল্লী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ পৰা আমি মেট্ৰ'ৰে আহিলোঁ কাশ্মীৰী গেট ISBT দিল্লী। আৰু দিল্লীত ISBTত আমি বাছৰ কাৰণে 8:30 বজাত বাছ আছিল, আমি 8:30 বজালৈ তাতে ISBTত ৰ'লোঁ। আৰু তাৰপিছত বাছ আহি পোৱাত আমি গৈ আমাৰ ছিটত বহি দিলোঁ। ছিটত বহি দিয়াৰ পিছত গোটেই ৰাতিটো আমি বাছেৰে অহাৰ পিছত ৰাতিপুৱা ঠিক 10-11 বজাত আমি প্ৰয়াগৰাজ বাইপাছ এটা আছে, প্ৰয়াগৰাজৰ ওচৰত। এই বাইপাছত আমাক বাছৰ পৰা নমাই দিলে। আৰু বাছৰ পৰা নামি আমি এখন লোকেল বাছত উঠিলোঁ। লোকেল বাছখন আচলতে এইটো মানে মেলাস্থলীলৈ অহা যোৱা কৰি থাকে এখন বাছ। পুলিচ এটাই আমাক বাছখন ৰখাই পেলাই তাতে উঠাই দিলে। আৰু আমি বাছত উঠি কিমানখিনি যাব পাৰি কুম্ভৰ ওচৰলৈ, মানে মেইন যিখন মেলাস্থলী তালৈ বাছ নাযায়, কিন্তু তাৰে ওচৰে পাঁজৰে বাছবিলাক ৰখাই থাকে। বাছখনেও গাঁৱৰ ভিতৰেদি, মানে মেইন ৰোডেৰে যাব নোৱাৰি, বাট বন্ধ। গাঁৱৰ ভিতৰেদি আমাক লৈ গৈ মানে যিহেতু এলাহাবাদ যিটো বাছ ষ্টেণ্ড তাৰ ঠিক সমীপতে আমাক নমাই দিলে। এলাহাবাদ বাছ ষ্টেণ্ডত আমি নামি দেখিলোঁ একদম মানুহৰ সোঁত। এনেকুৱা মানুহৰ সোঁত আচলতে লাইফত মই প্ৰথম দেখিছোঁ। ইমান মানুহ, মানে এটা ইমান ডাঙৰ ৰাস্তা, মানে ক'তো অকণমান শূন্য জেগা নাই, একদম মানুহ আহি আছে, কোনোবা গৈ আছে, ইমান মানুহ। কোনোবা মানুহ যদি তাত পৰি যায় সেইটো উঠিব নোৱাৰে আৰু। তাৰপিছতে আমি আৰু গৈ পেলাই আমি ISBTৰ গৈ পেলাই আমি ঠিক জেগাখিনিলৈ, মানে কোনফালে যাব পাৰি সেইফালে আমি বাটটো চাইছোঁ কোনফালে। তাৰপিছত দেখিলোঁ চাইনবোৰ্ড মৰা আছে, সংগমলৈ যোৱা পথ, সংগম মাৰ্গ বুলি দেখুৱাই থোৱা আছে। আৰু সেইফালে আমি ঠিক যাবলৈ লওঁতে এটা বাইকেৰে আহি আমাৰ কাষতে বাইকখন ৰখাই দিলে। ৰখাই দি পেলাই যাব নেকি সুধিলে। আমি সুধিলোঁ ক'ত, সংগম ঘাটলৈ লৈ যাব আমাক। এখন বাইকত 3জন মানুহ, পুলিচেও একো নকৰে। গতিকে বাইকত উঠি দিলোঁ। মেইন ৰাস্তাৰে আমাক নিনিলে। আমি এখন ভিতৰুৱা ৰাস্তাৰ, মানে গাঁৱৰ ভিতৰুৱা ৰাস্তা এটাৰে আমাক লৈ গৈ সংগম, মানে গংগা নদীলৈ নামি যোৱা যিটো ঘাট, এই ঘাটৰ ওচৰৰ পৰা আমাক নমাই দিলে। আৰু আমি তাৰ পৰা নামি গৈ প্ৰায় 3-4 কিলোমিটাৰমান যোৱাৰ পিছত আমি পালোঁগৈ গংগাৰ য'ত গা ধুব পাৰি, আৰু য'ত ত্ৰিবেণী সংগম বুলি কোৱা হয়, সেই জেগাটো আমি পালোঁগৈ। পাই আমি দেখিলোঁ মানুহ, অজস্ৰ মানুহ, ক'তো মানে কাপোৰ কানি থোৱাৰ কোনো ঠিক তেনেকুৱা ব্যৱস্থা নাই, কাপোৰ কানি সলোৱাৰ। ওচৰতে নাও এখন দেখি নাওখনক কিবা এটা পইচা দি নাওখনত আমি কাপোৰ কানিখিনি থৈ তাতে কাপোৰ সলাই লৈ আৰু মা গংগাক প্ৰণাম কৰি আৰু মা গংগাত ডুবকি লগালোঁ। আৰু আচলতে ভালো লাগিল, বৰ ধুনীয়া শীতল পানী। যদিও মানুহৰ সমাগম বহুত, পানীটো বহুত, মানে ফুল কিবা কিবি এনেকুৱা নদীৰে উটি আহি আছে। গাটো ধুই ভালেই লাগিল, বৰ এটা মানে এনাৰ্জি এটা পোৱা গ'ল। তাৰপিছতে আমি ধুনীয়াকৈ গা পা ধুই কাপোৰখিনি লৈ আহি আকৌ 3-4 কিলোমিটাৰ খোজকাঢ়ি আহি মেইন ঘাটটোৰ ওচৰত, মানে য'ত আমি বাইকেৰে আমাক নমাই দিছিল সেইখিনি জেগা পালোঁ। আহি তাতে আমি সুধিলোঁ, এখন অটোখন উঠি তাক ক'লোঁ এখন ভাল হোটেললৈ লৈ গ'ল। আৰু আমাক একদম আহি বাইপাছ চাঁচো বুলি এটা বাইপাছ আছে, বাইপাছৰ ওচৰত ধুনীয়া হোটেলখনত আমাক মাঘী পূৰ্ণিমাৰ এই পবিত্ৰ দিনটোত আজি আমি ত্ৰিবেণী সংগমত স্নান কৰিব পাৰিলোঁ।
আৰু বহুত ভাল লাগিল ইয়ালৈ আহি। ভিডিঅ' কিছুমানত চাই আমি ভয় খাইছিলোঁ, কিন্তু সেনেকুৱা ভয় কৰিবলগীয়া একো বিষয় নাপালোঁ ইয়াতে। অলপ নিজে সাৱধান হৈ কেৱল চলিব লাগে, কাৰণ যথেষ্ট মানুহৰ ভিৰ দেখিবলৈ পোৱা যায় ইয়াতে, আৰু সেইকাৰণে নিজে অলপ সাৱধান হৈ থাকিলে সেনেকুৱা কোনো অসুবিধা নহয়। আৰু কোনোবাই যদি আহিব খুজিছে বা বিচাৰিছে তেতিয়াহ'লে নিশ্চয় আহিব পাৰিব, কোনো অসুবিধা নাই। আমি আজি এই পবিত্ৰ দিনটো এনেদৰে পাৰ কৰিলোঁ, আৰু আপোনালোকক যিমানখিনি পাৰিছোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকেও ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে অশেষ ধন্যবাদ। লগতে মোৰ ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব বুলিও আশা ৰাখিলোঁ। আজিলৈ আহিছোঁ, ধন্যবাদ।